নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল PM ক্ৰাফট এণ্ড ক্ৰিয়েচনলৈ আহক চাও ৰিবন হেণ্ড এমব্ৰইডাৰী কেনেদৰে কৰা হয় এজোৰ চাদৰ মেখেলা ইয়াত যেটো ফোল্ড কৰিছো এটো কেনেদৰেনো কৰিছো তাকে অকনমান দেখুৱাবলৈ চেষ্টা কৰিছো আহক চাও এই ফুলটো কেনেদৰে কৰা হৈছে তাৰ কাৰণে লাগিব আমাক এটা ৰিবন বেজি যেটো বজাৰত সহজে এভেইলেবল থ্ৰেড কাটাৰ সৰু সৰু মণি DMC থ্ৰেড আৰু এনে ধৰণৰ কিছুমান সৰু সৰু ৰিবন ফুল যেটো ৰেডিমেড বজাৰত কিনিবলৈ পায় আৰু হাফ ইঞ্চৰ এটা ৰিবন এনেদৰে ফ্ৰেমত কাপোৰখন লগাই পেলাই চিলাইটো ষ্টাৰ্ট কৰিম মই ফুলটো আঁকি লোৱা নাই আপোনালোকৰ যদি অসুবিধা হয় তেতিয়া ফুলটো আঁকি ল'ব তেতিয়া সহজ পাব এতিয়া ৰিবনৰ বেজিটোত ৰিবনডাল ভৰাই লম ভৰাই পেলাই চিলাইটো ষ্টাৰ্ট কৰিম এতিয়া আমি এই ফুলখিনি লৈ পেলাই চিলাইটো ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট ফুলখিনি লম লৈ পেলাই ৰিবনডালেৰে ফুলখিনি কাপোৰখনত এটাচ কৰি দিম এয়া এনেদৰে ফুলখিনি এপাহ এপাহকৈ জইন কৰি যাব তিনিওপা ফুল এনেদৰে জইন কৰাৰ পিছত তলত এতিয়া পাতকেটা কৰি দিম এয়া এনেদৰে তলত পুনৰবাৰ আৰম্ভ কৰি পেলাই পাতখিনি কৰি যাম দুফালে দুটা পাত দিলে হৈ যাব আপোনালোকে যদি বেছিও দিব বিচাৰে দিব পাৰে আপোনালোকে কমেন্ট কৰি জনাব যে আপোনালোকৰ এটো কেনেকুৱা লাগিছে আৰু ভাল লাগিলে এটা লাইক কৰি দিব পাতকেটা কৰি হৈ যোৱাৰ পিছত তলফালে ভালদৰে এটা গাঁঠি দি ল'ব এয়া ফুলপাহ হৈ গৈছে এতিয়া আমি ডেকোৰেশ্যনৰ কাৰণে এইবিলাক মণি দি পেলাই ওপৰত ধুনীয়াকৈ ডিজাইন কৰি দিম এয়া এংকৰৰ থ্ৰেড DMC সূতা লৈ লৈছোঁ ইয়াৰে মণিগুটিখিনি ওপৰত ধুনীয়াকৈ লগাই ডিজাইন কৰি দিম এইটোৱে আছিল আজি সৰু ভিডিঅ' এয়া ফুলপাহ কমপ্লিট হ'ল চিলাইটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু শেষত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ